বজ্ৰবিল যে খেলপথাৰ আছে বজ্ৰবিল খেলপথাৰ এই খেলপথাৰত আমাৰ ৰাতিপুৱাৰ পৰা গোসাইগাঁও ডিষ্ট্ৰিক্ট গুটি বাথৌ আপাত বুলি কয় আমি এই গোসাইগাঁও ডিষ্ট্ৰিক্ট গুটি বাথৌ আপাতৰ এটা হ'ল এইটো পঞ্চম জন্মবাৰ্ষিকী মানে জন্মলগ্ন এইটো ঠিক 20 আগষ্টত আমাৰ এইটো গোসাইগাঁও জিলাত গোলাই গুটি বাথৌ আপাতটো ফৰ্ম হৈছিলে এতিয়া আমাৰ এইটো 5 বছৰ সম্পূৰ্ণ হ'ল এই 5 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আমি এইটো ফিফ্থ যেটো হেৰি এইটো আমি আজি পালন কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা আমি এইটো প্ৰগ্ৰামত ফ্লেগ হোষ্টিঙৰ পিছত আমাৰ যে সন্মানীয় যিবিলাক বাথৌ হেৰিবিলাকৰ ধৰ্ম যিবিলাকে পালন কৰি পেলাই আৰু যিবিলাক বাথৌ ধৰ্মৰ কাৰণে যিবিলাকে নিজৰ জীৱন উৎসৰ্গা দিলে হয় তেওঁলোকৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ লগতে আমি অকল তেওঁলোকৰ কাৰণে গোটেই বিশ্বৰ যিমানবিলাক মানুহ কিবা কাৰণত হয়তো মৰিব লগা হ'ল মৃত্যুবৰণ কৰিলে তেওঁলোক আটাইকে আমি শ্ৰদ্ধাঞ্জলি জনাই আমি ইয়াতে সভা পাতিলোঁ তাৰপিছত আমাৰ মাজত আকৌ গোসাইগাঁও এটা আঞ্চলিক বুলি আছে ইয়াৰ ভিতৰতে 22টা গাঁও লৈ পেলাই এটা গোসাইগাঁও আঞ্চলিক আছে এই গোসাইগাঁও আঞ্চলিক কমিটিখন আমি আজি সম্পূৰ্ণভাৱে পূৰ্ণাংগভাৱে আমি গঠন কৰি ল'লোঁ এইটো ইয়াৰ আগতে এডহক কমিটি আছিল এডহক কমিটিখন আমি পূৰ্ণাংগ কমিটি এটা কৰি ল'লোঁ এতিয়া ইয়াৰ পিছত আমাৰ অপেন ছেশ্যন আছে এই আজি মুকলি সভা এই মুকলি সভাত আমাৰ একচুৱেলি তেনেকুৱা আমাৰ কনফাৰেঞ্চ একো নাই এটা কিবা এটা যে ল'ব লাগে সেইটো প্ৰস্তাৱ নাই আমাৰ অকল এইখিনি আছে যে আমি 5 বছৰত কি কৰিলোঁ বা আমি কি কৰিব ওলাইছোঁ ৰাইজক আমি যাতে গোটেই বাথৌ সমাজক আমি যাতে একেলগে কৰিব পাৰোঁ আমাৰ কথা নহয় যে আমাৰ যে বুলি আমি আচলতে বুলি প্ৰথাৰ আমি যে অকল বুলি প্ৰথা দি পেলাই এই বাথৌটো আমাৰ ৰক্ষণাবেক্ষণ দিব লাগে বা বাথৌ সমাজত আহিব লাগে সেইটো নহয় আমি গোটেই বাথৌ যিমানবিলাক বাথৌ আমি চবকে শ্ৰদ্ধা জনাইছোঁ তেওঁলোকেও আহক আমাৰ গোটেই বাথৌ যাতে আমি একগোট হ'ব পাৰোঁ সেইটোৱে আমি আশা ৰাখিছোঁ আৰু আজি